হেল্ল' গাইজ, আৰু এটা সুন্দৰ ভিডিঅ'লৈ মই আপোনালোকক আমাৰ ইউটিউব চেনেল স্পৰ্টছ ইনফোলৈ স্বাগতম জনাইছোঁ। এটা অভাৰৰ 6টা বলত 6টা ছিক্স মাৰা বেটছমেন যুৱৰাজ সিঙক বৰ্তমান IPL পৰা নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ যুৱৰাজ সিঙে জীৱনত আৰু কেতিয়াও IPL মেটছত অংশগ্ৰহণ কৰিব নোৱাৰে। BCCIৰ নিয়ম ভংগ কৰাৰ বাবে BCCI এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কি নিয়ম উলংঘা কৰিছে যুৱৰাজ সিঙে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। ধন্যবাদ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু এনেবোৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। IPLৰ ট্ৰেড আৰু ৰিটেনশ্যনৰ সমাপ্ত হোৱাৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ টিমৰ পৰা যুৱৰাজ সিঙক নিজৰ টিমৰ পৰা বাহিৰ কৰাৰ ৰাস্তা দেখুৱাই দিছিল। যদিও এইবাৰ IPLৰ অকশ্যনত যুৱৰাজ সিং আকৌ এবাৰ কৰোৰ টকাৰ বাবদ বেচা যাব বুলি সকলোৱে অনুমান কৰিছিল, কিন্তু BCCIৰ নিয়ম অনুসৰি ভাৰতীয় প্লেয়াৰবোৰে IPLৰ বাহিৰে আন কোনো বিদেশী লীগত অংশগ্ৰহণ কৰিব নোৱাৰে, কিয়নো ইয়াৰ পৰা BCCI আৰু IPLৰ ব্ৰেণ্ড ভেলুত প্ৰভাৱ পৰে। সেইকাৰণে BCCIৰ আণ্ডাৰত খেলা অৰ্থাৎ টিম ইণ্ডিয়াৰ কোনো প্লেয়াৰে বিদেশী লীগত যেনে বিগ বেছ লীগ, কেৰিবিয়ান লীগ এনেধৰণৰ কোনো লীগত অংশগ্ৰহণ কৰিব নোৱাৰে। কিছুমান ইণ্ডিয়ান প্লেয়াৰে বাহিৰৰ T20 লীগত খেলিব বিচাৰে, সেইবাবে BCCI এটা নিয়ম বান্ধি দিছে যে কোনো ভাৰতীয় প্লেয়াৰে বিদেশী লীগত ভাগ ল'ব খুজিলে খেলিব পাৰে, কিন্তু তাৰ আগত BCCIৰ আণ্ডাৰত খেলা বন্ধ কৰিব লাগিব। মানে টিম ইণ্ডিয়াৰ পৰা আৰু ডমেষ্টিক মেটছৰ পৰা ৰিটায়াৰমেণ্ট ল'ব লাগিব, লগতে IPLৰ পৰা ৰিটায়াৰমেণ্ট ল'ব লাগিব। মানে কোনোবা ভাৰতীয় খেলুৱৈ যদি বাহিৰৰ দেশৰ কোনো লীগত খেলিব যায় তেনেহ'লে তেওঁ ভাৰতত হোৱা কোনো ধৰণৰ ক্ৰিকেট মেটছত খেলিব নোৱাৰে। এই নিয়মটোৰ বাবে যুৱৰাজ সিঙক IPLৰ পৰা নিষিদ্ধ কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় জানে যে 5 মাহমান আগত যুৱৰাজ সিঙে ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্টৰ ঘোষণা কৰিছিল যে তেওঁ ODI মানে ওৱান ডে ইণ্টাৰনেশ্যনেল, T20 আৰু টেষ্ট মেচ আৰু ডমেষ্টিক ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ল'লে। তাৰপিছত যুৱৰাজ সিঙক প্ৰশ্ন কৰা হৈছিল যে তেওঁ IPL খেলিবনে। তাৰ উত্তৰত যুৱৰাজ সিঙে একো কোৱা নাছিল, যদিও এতিয়া এইবোৰ সকলোবোৰ চাফ হৈ গ'ল, কিয়নো BCCIয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যুৱৰাজ সিঙে আৰু কেতিয়াও IPLত অংশগ্ৰহণ কৰিব নোৱাৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয় যুৱৰাজ সিঙক ভাৰতত কোনো ধৰণৰ ক্ৰিকেট খেলা এতিয়াৰ পৰা আৰু নেদেখিব, কিয়নো এই 5 মাহত যুৱৰাজ সিঙে গ্ল'বেল T20, কানাডা লীগ, T10 লীগ খেলিছে, যিবোৰ ভাৰতীয় লীগ নহয়। সেইকাৰণে BCCIয়ে চাফকৈ কৈ দিছে যে এই নিয়মৰ বাহিৰত যোৱাৰ বাবে এতিয়া তেওঁ জীৱনত কোনো ধৰণৰ IPL মেটছ খেলিব নোৱাৰে। মোৰ মতে যুৱৰাজ সিঙে যি কৰিছে ঠিকেই কৰিছে, কিয়নো ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা যিহেতু ৰিটায়াৰমেণ্ট লৈছে, ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলাৰ কোনো কুৱেশ্যন নুঠে যুৱৰাজ সিঙৰ। তথাপিও IPLত খেলাৰ এটা সম্ভাৱনা আছিল, যদিও IPLৰ পৰা যুৱৰাজ সিঙৰ সিমান এটা লাভ হোৱা দেখা যোৱা নাছিল, আৰু যুৱৰাজ সিঙৰ প্ৰদৰ্শনো যোৱা কেইটামান বছৰত IPLত ইমান লাভজনক নাছিল। সেয়েহে কোনো টিমে তেওঁক নিজৰ টিমত ল'বলৈ আগবাঢ়ি অহা নাই। তাৰোপৰি বিদেশী লীগবোৰত যুৱৰাজ সিঙে বহুত পইচা পাই আছে বৰ্তমানলৈ। গ্ল'বেল কানাডা লীগত মোটামুটি 1.5 কৰোৰ টকা যুৱৰাজ সিঙে লাভ কৰিছে, আৰু এতিয়া ইউনাইটেড আৰবত হৈ থকা T10 লীগত মোটামুটি 2 কৰোৰ টকা লাভ কৰিছে। মতলব যিমান টকা IPLৰ পৰা যুৱৰাজ সিঙে পোৱা নাছিল, সিমান টকা এতিয়া যুৱৰাজে বাহিৰৰ দেশত T20 আৰু T10 লীগবোৰৰ পৰা লাভ কৰি আছে। সেইবাবে মই ভাবোঁ যুৱৰাজ সিঙে যি কৰিলে ঠিকেই কৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰিব।